লাহে আজি কোনে বাৰু ঘৰ সাজিছে মোৰ বুকুতে জানানে ও মোৰে খুন মনে মনে আজি কোনে বাৰু পণ বান্ধিছে জনমে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইম্পৰ্টেণ্ট বুলি ক'ব লাগিব যে তোমালোকক আজিৰ এই ভিডিঅ'টিত মই পলিটিকেল সায়েন্সৰ কুৱেশ্যন এণ্ড এনসাৰ দিম ওকে তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকা আৰু তোমালোকক অলপমান সময় দিছো তোমালোকে বহিবিলাক উলিয়াই লোৱা আৰু মই যি কম তোমালোকে লিখি ল'বা ওকে ইম্পৰ্টেণ্ট বুলি ভাবো মই সেইবিলাকে তোমালোক আজিৰ এই ভিডিঅ'টিত দিম যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন যিবিলাক কুৱেশ্যন 2020ৰ AHSCত অহাৰ সম্ভাৱনা আছে ইম্পৰ্টেণ্ট এনেও ইম্পৰ্টেণ্ট গোটেই পঢ়িব লাগিব গতিকে মই কেইটিমান কুৱেশ্যন এনসাৰ যিমানখিনি পাৰো দুটা হ'ব পাৰে তিনিটা হ'ব পাৰে যিমানখিনি পাৰো তোমালোকক মই আজি এই ভিডিঅ'টিৰ দ্বাৰা এনসাৰবিলাক দিবলৈ চেষ্টা কৰিম গতিকে তোমালোকে লিখি ল'বা ৰাজনীতি বিজ্ঞান বিষয়টো এনেও বৰিং পাওঁ মই তথাপিও তোমালোকৰ সুবিধাৰ্থে বহুতে কমেণ্ট কৰিছিল যে পলিটিকেল সায়েন্সৰ কিছুমান কুৱেশ্যন এনসাৰ আমাক লাগে গতিকে মই ভাবিলোঁ যে দিয়ে দিওঁ এই বিষয়টো কিন্তু মোৰ নাছিল হা তোমালোকক তথাপিও মই হেল্প কৰিম তোমালোকে টেনশ্যন ল'ব মানে হায়াৰ ছেকেণ্ডাৰীত আছিল মোৰ BEd নাছিল হা মই মানে জাষ্ট বৰিং পাওঁ আই হেট পলিটিকেল অ'কে এতিয়া জাষ্ট ক'ব বিচাৰিছোঁ বৰিং বুলি তোমালোকে নাভাবিবা বিষয়টো যিসকলে লৈছা তেওঁলোকে ভালকৈ অধ্যয়ন কৰা যদিও ৰাজনীতিবিদ হ'বলৈ মন নাই তথাপিও বিষয়টোৰ ওপৰত অধ্যয়ন কৰাটো বহুত দৰকাৰ ৰাজনীতিৰ কথা জানিব লাগে আমি ওকে মই কিন্তু ইমান নাজানো যে ৰাজনীতিৰ কথা মই ৰাজনীতি সৰুৰ পৰা ভাল নাপাওঁ হায়াৰ ছেকেণ্ডাৰীতো বহুত কম নম্বৰ পাইছোঁ ৰাজনীতিত মই ওকে বিষয়টো মই সিমান এটা ভাল নাপাওঁ আৰু মোৰ ক্ষেত্ৰত আৰু এতিয়া তোমালোকৰ কথা ক'ব বিচাৰিছোঁ তোমালোকে পঢ়িব লাগিব তোমালোকে গুৰুত্ব দি শিকিব লাগিব বস্তুবিলাক গম পাইছেনে পলিটিকেলটো ইমান সহজো নহয় ইমান টানো নহয় ওকে গোটেইকেইটা বিষয় এনেকুৱা টানো নহয় সহজো নহয় এতিয়া লিখি ল'বা তোমালোকে আৰম্ভ কৰিছোঁ শীতল যুদ্ধৰ কাৰণ আৰু ফলাফল সম্পৰ্কে লিখা কুৱেশ্যন লিখা শীতল যুদ্ধৰ কাৰণ আৰু ফলাফল সম্পৰ্কে লিখা লিখিলা শীতল যুদ্ধৰ কাৰণ আৰু ফলাফল সম্পৰ্কে লিখা ওকে লিখিলা এতিয়া এনসাৰ লিখা ধুনীয়াকৈ এনসাৰটো দিম লিখি লোৱা দ্বিতীয় বিশ্বযুদ্ধৰ পিছত লিখিছা দ্বিতীয় বিশ্বযুদ্ধৰ পিছত তোমালোকে জাষ্ট লিখি থাকা ধুনীয়াকৈ হা এনসাৰ লিখা দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বা পিছত লিখা শীতল যুদ্ধৰ সৃষ্টি হৈছিল লিখিছা দাঁড়ি দিব নালাগে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত শীতল যুদ্ধৰ সৃষ্টি হৈছিল দুই মহাশক্তি গোষ্ঠীৰ মাজত ওকে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত শীতল যুদ্ধৰ সৃষ্টি হৈছিল দুই মহাশক্তি গোষ্ঠীৰ মাজত দাঁড়ি দিয়া আজডাল টান দিয়া তাৰপিছত লিখা পেৰাগ্ৰাফ চেঞ্জ নহয় দেই বহুতে ভাবিব পেৰাগ্ৰাফ চেঞ্জ কৰিম নেকি নহয় মই যেনেকৈ কৈছোঁ তেনেকৈ লিখা তাৰপিছত লিখা ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত লিখিছা ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত সমাজবাদী গোট আৰু আমেৰিকাৰ নেতৃত্বত থকা পুঁজিবাদী শিবিৰৰ মাজত আকৌ কৈছোঁ ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত সমাজবাদী গোট আৰু আমেৰিকাৰ নেতৃত্বত থকা পুঁজিবাদী শিবিৰৰ মাজত লিখিছা তোমালোকে ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত সমাজবাদী গোট আৰু আমেৰিকাৰ নেতৃত্বত থকা পুঁজিবাদী শিবিৰৰ মাজত দাঁড়ি দিয়া ওকে ইয়াৰ কাৰণসমূহ তলত আলোচনা কৰা হ'ল আৰু পৰীক্ষাত তোমালোকে পইণ্ট ৱাইজ লিখি গ'লে বেছি ভাল পায় পৰীক্ষকজনে যে বা কি নাম্বাৰিং কৰি লিখি গৈছে নাম্বাৰ দি ভাল লাগে আৰু গোটা নম্বৰ পায় ওকে বুজি পালা পৰীক্ষা হলটো এনেকৈ লিখিব চেষ্টা কৰোঁ এতিয়া তলত পেৰাগ্ৰাফ চেঞ্জ কৰি তলফালে আহি লিখা ক নম্বৰ দিয়া বা 1 নম্বৰ দিয়া বা ৰোমান সংখ্যাত দিয়া তোমালোকৰ কথা এতিয়া মই কৈছোঁ ক নম্বৰ দিলা দি লিখা আদৰ্শগত পাৰ্থক্য নাম্বাৰ 1ত লিখিবা আদৰ্শগত পাৰ্থক্য ওকে লিখিলা আদৰ্শগত পাৰ্থক্য ডেছ চিন এডাল দিয়া এতিয়া লিখা শীতল যুদ্ধৰ প্ৰধান কাৰণ হ'ল আদৰ্শগত পাৰ্থক্য দাঁড়ি শীতল যুদ্ধৰ প্ৰধান কাৰণ হ'ল আদৰ্শগত পাৰ্থক্য লিখিছা দাঁড়ি দিছা আমেৰিকাৰ নেতৃত্বত পুঁজিবাদী আদৰ্শ আৰু ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত সমাজবাদী আদৰ্শ দাঁড়ি আমেৰিকাৰ নেতৃত্বত পুঁজিবাদী আদৰ্শ আৰু ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত সমাজবাদী আদৰ্শ দাঁড়ি দিছা দাঁড়ি ওকে নেক্সট লিখা এই দুয়ো শিবিৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তত নিজৰ আদৰ্শৰ প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰাৰ ফলস্বৰূপে শীতল যুদ্ধৰ সৃষ্টি হৈছিল এই দুয়ো শিবিৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তত নিজৰ আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰাৰ ফলস্বৰূপে শীতল যুদ্ধৰ সৃষ্টি হৈছিল লিখিছা এইবিলাক বুজি একদম পৰীক্ষাত লিখি থৈবা একদম ইজি হয় এক ধুনীয়া পইণ্ট এইবিলাক
এইবাৰ লিখা খ নম্বৰ লিখা আণৱিক বোমাৰ গোপনীয়তা ধুনীয়া ভাষাত দিছো আণৱিক বোমাৰ গোপনীয়তা লিখিছা ডেচিন এডাল দিয়া খ নম্বৰ দে এইটো লিখা দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ৰাছিয়া দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ৰাছিয়া একেই মিত্ৰ শক্তি বা মিত্ৰ গোষ্ঠীয়ে লিখিছা দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ৰাছিয়াৰ একেই মিত্ৰ শক্তি বা মিত্ৰ গোষ্ঠীয়ে চক্ৰ শক্তি গোষ্ঠীৰ এইটো লাইন বুজি ল'বা চক্ৰ শক্তি গোষ্ঠীৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছিল চক্ৰ শক্তি গোষ্ঠীৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছিল ওকে লিখিছা আকৌ ক'ব লাগিব নেকি লাইনটো আণৱিক বোমাৰ গোপনীয়তা খ নম্বৰ দি আছো মই দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ৰাছিয়া একে মিত্ৰ শক্তি বা মিত্ৰ গোষ্ঠীয়ে চক্ৰ শক্তি গোষ্ঠীৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছিল দাৰি লিখা নেক্সট লাইন লিখা সেই সময়তে 1945 চনত জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকিত যুক্তৰাষ্ট্ৰই পাৰমাণৱিক বোমা নিক্ষেপ কৰাটো এক প্ৰকাৰ সোভিয়েট ৰাছিয়াৰ প্ৰতি বিশ্বাসঘাতকহে কৰিছিল মই লাইনটো আকৌ কম সেই সময়ত 1945 চনত জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকিত যুক্তৰাষ্ট্ৰই পাৰমাণৱিক বোমা নিক্ষেপ কৰাটো এক প্ৰকাৰ লিখিছা সোভিয়েট ৰাছিয়াৰ প্ৰতি বিশ্বাসঘাতক হৈ কৰিছিল বিশ্বাসঘাতকহে কৰিছিল লাইনটো আকৌ লিখিবা বিশ্বাসঘাতকহে কৰিছিল ওকে দাৰি দিয়া নেক্সট লিখা কিয়নো বন্ধু ৰাষ্ট্ৰৰ কাৰ্যকলাপক ৰাছিয়াই গোপনে গমকে পোৱা নাছিল বন্ধু ৰাষ্ট্ৰৰ কাৰ্যকলাপক কিয়নো বন্ধু এইটো লাইন লিখিবা আকৌ কিয়নো বন্ধু ৰাষ্ট্ৰৰ কাৰ্যকলাপক ৰাছিয়াই গমকে পোৱা নাছিল দাৰি দিয়া যাৰ ফলত আমেৰিকাৰ প্ৰতি সন্দেহ দুগুণলৈ বৃদ্ধি পাইছিল যাৰ প্ৰতি আমেৰিকালৈ তাৰমানে সন্দেহ দুগুণ বৃদ্ধি পাইছিল ওকে লিখিছা বুজি পাইছা ন আকৌ ভিডিওটো কাটি আহি তোমালোকে লিখি ল'বা যদি মোৰ কিবা অলপ ভুল হোৱা যেন পোৱা আকৌ মই শুধৰাই দি আছো এইবাৰ লিখা গ নম্বৰ একেবাৰে ছুটি পইণ্ট ধুনীয়া নম্বৰ পাবা গ নম্বৰ লিখা শান্তি চুক্তি সংক্ৰান্ত মত পাৰ্থক্য লিখিছা শান্তি চুক্তি সংক্ৰান্ত মত পাৰ্থক্য ডেচিন এডাল দিয়া এইবাৰ লিখা দ্বিতীয় মহাযুদ্ধৰ পিছত বা দ্বিতীয় বিশ্বযুদ্ধৰ পিছত দ্বিতীয় ৰণৰ পিছত যি লিখা দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বত শান্তি স্থাপনৰ উদ্দেশ্যে যি চুক্তি সম্পাদনৰ দিহা কৰা হৈছিল দাৰি আকৌ কৈছো লাইনটো দ্বিতীয় মহাযুদ্ধৰ পিছত বিশ্বত শান্তি স্থাপনৰ উদ্দেশ্যে যি চুক্তি সম্পাদনৰ দিহা কৰা হৈছিল এই ক্ষেত্ৰত পশ্চিমীয়া শক্তি গোষ্ঠীৰ সৈতে সোভিয়েট ৰাছিয়াৰ মত পাৰ্থক্য আছিল এনে মত বিৰোধ শীতল যুদ্ধৰ পথ প্ৰশস্ত কৰিছিল লাইনটো মই আকৌ কৈছো হয়তো বুজাত ভুল হ'ব পৰা কাৰোবাৰ লিখা শান্তি চুক্তি সংক্ৰান্ত মত পাৰ্থক্য দ্বিতীয় মহাযুদ্ধৰ পিছত বিশ্বত শান্তি স্থাপনৰ উদ্দেশ্য যি চুক্তি সম্পাদনৰ দিহা কৰা হৈছিল দাৰি এই ক্ষেত্ৰত পশ্চিমীয়া শক্তি গোষ্ঠীৰ সৈতে সোভিয়েট ৰাছিয়াৰ মত পাৰ্থক্য আছিল এনে মত বিৰোধ ওকে শীতল যুদ্ধৰ পথ প্ৰশস্ত কৰিছিল এনেকে দাৰি এডাল দি থৈ দিয়া লিখা খ নম্বৰ লিখা আমেৰিকাৰ কনিষ্ঠ কাৰ্যকলাপ বৃদ্ধি আমেৰিকাৰ কমিউনিষ্টৰ কাৰ্যকলাপ বৃদ্ধি ওকে লিখা দ্বিতীয় মহাযুদ্ধৰ পৰৱৰ্তী কালছোৱাত আমেৰিকাৰ সমীপৰ পশ্চিম ইউৰোপৰ পৰা কমিউনিষ্টসকলক ৰাছিয়াই বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াই লগতে যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা ব্যৱস্থা সংক্ৰান্তত বিভিন্ন তথ্য পাতি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল মই এইবাৰ লাইনবিলাক ডাবল কৈ নাযাওঁ কাৰণ তো ভিডিওটো বহুত দীঘলীয়া হৈ যাব তোমালোকৰ প্ৰব্লেম হৈ যাব কিছু সংখ্যকৰ প্ৰব্লেম নহয় কিছু সংখ্যকৰ প্ৰব্লেম হৈ যাব পাৰে গতিকে এবাৰতে কৈ যাম তোমালোকে কাটি লিখি ল'ব পাৰিবা লিখা
সেই পৰিস্থিতিক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে আমেৰিকা আৰু সোভিয়েট ৰাছিয়াৰ মাজত পৰোক্ষ বিবাদ বা সংঘৰ্ষৰ সৃষ্টি হৈছিল আৰু ইয়াকে শীতল যুদ্ধ বুলি নামকৰণ কৰা হৈছিল বা ইয়াকে শীতল যুদ্ধ বুলি কোৱা হৈছিল নেক্সট লাইন লিখা সোভিয়েট ৰাছিয়াৰ প্ৰতি মানে নেক্সট পইণ্ট লিখা 19 নম্বৰ হ'ব এবাৰ মোৰ ভাষাত মই যেনেকৈ লিখিছোঁ 19 নম্বৰ তোমালোকৰ কিবা 4 হ'ব পাৰে 3 হ'ব পাৰে 6 হ'ব পাৰে লিখি লোৱা যিসকলে যি দিছে কোনোবা ৰোমান সংখ্যা দিব পাৰা এবাৰ 19 নম্বৰ লিখা নেক্সট পইণ্ট লিখা সোভিয়েট ৰাছিয়াৰ প্ৰতি সীমিত সাহায্য প্ৰদান বহুত ইম্পৰ্টেণ্ট পইণ্ট দিছোঁ লিখা সোভিয়েট ৰাছিয়াৰ প্ৰতি সীমিত সাহায্য প্ৰদান লিখা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত পশ্চিমীয়া শক্তি গোষ্ঠীয়ে আশ্বাসা দিয়া তালিব শৈবস্য তাত আকাৰ দন্ত্য শতাকাৰ খা দিয়া আশ্বাসা দিয়া অনুসৰি আশ্বাস দিয়া আশ্বাস বানানটো জানাই নহয় সকলোৱে আশ্বাস দিয়া অনুসৰি সোভিয়েট যুক্তৰাষ্ট্ৰক সাহায্য প্ৰদান কৰা নাছিল আৰু তেওঁলোকে ইচ্ছাকৃতভাৱে সোভিয়েট ৰাছিয়াক কাম ধন দিয়া বুলি ৰাছিয়াই অভিযোগ মানে কম ধন দিয়া বুলি দেই কাম নহয় কম মোৰ লিখাত গণ্ডগোল হৈছিল কম ধন দিয়া বুলি ৰাছিয়াই অভিযোগ উত্থাপন কৰিছিল লিখিছা দাৰি দিয়া পশ্চিমীয়া গোষ্ঠীৰে এনে কাৰ্যই শীতল যুদ্ধৰ পাতনি মেলাত সহায় কৰিছিল পশ্চিমীয়া গোষ্ঠীৰে এনে কাৰ্যই শীতল যুদ্ধৰ পাতনি মেলাত সহায় কৰিছিল নেক্সট পইণ্ট লিখা প্ৰথম 6 নম্বৰ দক্ষিণ আমেৰিকাত সোভিয়েট ৰাছিয়াৰ কাৰ্যকলাপ বৃদ্ধি ওকে লিখা দক্ষিণ আমেৰিকাৰ বিভিন্ন ৰাষ্ট্ৰত সোভিয়েট ৰাছিয়াৰ দ্বাৰা সাম্যবাদী আদৰ্শত প্ৰসাৰিত হৈছিল আৰু এই আদৰ্শ প্ৰতিষ্ঠাত আমেৰিকাৰ বিপৰীত পদক্ষেপ আছিল শীতল যুদ্ধৰ কাৰণ দাৰি দিয়া শীতল যুদ্ধৰ ফলাফলসমূহ তলত আলোচনা কৰা হ'ল আকৌ লিখিব লাগিব ফলাফল যদিহে ভাল নম্বৰ ল'ব খুজিছা এইবাৰ ফলাফলত আহিলো আমি এইবাৰ এইটো কুৱেশ্যনতে দেই ফলাফল আৰু ইয়াত কুৱেশ্যনটো কি দিছিল মই কুৱেশ্যনটো আকৌ কৈছোঁ শীতল যুদ্ধৰ কাৰণ আৰু ফলাফল সম্পৰ্কে লিখা ফলাফল আহিলে এইবাৰ লিখা নাম্বাৰ 1 পইণ্ট দিয়া গোষ্ঠী নিৰপেক্ষ আন্দোলন ডেষ্টিনেটৰ দিয়া লিখা শীতল যুদ্ধৰ এটা প্ৰধান ফলাফল বা পৰিণতি হ'ল তৃতীয় বিশ্বৰ দেশসমূহে একত্ৰিত হৈ গঢ়ি তোলা গোষ্ঠী নিৰপেক্ষ আন্দোলন এই আন্দোলনে দুই মহাশক্তিৰ মাজত ক্ষমতা প্ৰতিষ্ঠা কৰি বিশ্ব শান্তি প্ৰতিষ্ঠা কৰিছিল দাৰি 2 নম্বৰ পইণ্ট লিখা সামৰিক চুক্তিৰ জন্ম শীতল যুদ্ধৰ অন্যতম এটা ফলাফল হ'ল দুয়ো মহাশক্তিয়ে জন্ম দিয়া সামৰিক চুক্তি সোভিয়েট সংঘৰ নেতৃত্বত ৱাৰ্ছ চুক্তি জানাই ৱাৰ্ছ চুক্তি WARSH ৱাৰ্ছ চুক্তি আৰু আমেৰিকাৰ নেতৃত্বত গঢ়ি উঠা নাটো NATO নাটো জানাই নহয় নাটো তাৰপিছত আছে কমা দিয়া নাটো গঢ়ি উঠা নাটো বুলি লিখা NATO ইংলিছতে লিখা তাৰপিছত কমা দিয়া SEATO ইত্যাদি SEATO ইত্যাদি দাৰি দিয়া ফুল ফৰ্ম বিলাক নেটত চাই ল'বা নাটোৰ ফুল ফৰ্ম কি আছিল SEAT ঠিক আছে লিখিলা এইবাৰ লিখা গ নম্বৰ অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি লিখিছা অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি বেছি নাই দিয়া অলপ আছে শীতল যুদ্ধৰ এটা গুৰুত্বপূৰ্ণ পৰিণতি বা ফলাফল হ'ল দুয়ো মহাশক্তি যুটীয়াভাৱে স্বাক্ষৰিত কৰা কিছুমান অস্ত্ৰ চুক্তি যেনে SALT 2 START সৰি 1 মিনিট উদাহৰণকেইটা কাটি দিয়া আকৌ লিখা SALT 1 SALT 1 এইবাৰ লিখা SALT নাম্বাৰ 2 ব্ৰেকেটত ৰাখিবা 2 START এইবাৰ দাৰি দিয়া ইত্যাদি লিখা ঠিক আছে এইবাৰ লিখা নেক্সট পইণ্ট নব্য আন্তৰ্জাতিক অৰ্থ ব্যৱস্থা লিখিলে নেকি লিখিলোঁ নব্য আন্তৰ্জাতিক অৰ্থ ব্যৱস্থা এতিয়া লিখা পইণ্টটো লিখিলা নব্য আন্তৰ্জাতিক অৰ্থ ব্যৱস্থাৰ জন্ম হ'ল শীতল যুদ্ধৰ এটা লেখত ল'বলগীয়া ফলাফল
নব্য আন্তৰ্জাতিক অৰ্থব্যৱস্থাৰ জন্ম হ'ল শীতল যুদ্ধৰ এটা লেখত ল'বলগীয়া ফলাফল দাৰি দিয়া এইবাৰ লিখা শীতল যুদ্ধৰ সময়ত পশ্চিমীয়া শক্তিৰ দ্বাৰা শোষিত এই দেশসমূহে নিজৰ প্ৰাপ্য আদায়ৰ বাবে নব্য আন্তৰ্জাতিক অৰ্থব্যৱস্থাৰ জন্ম দিছিল কুৱেশ্যন আনসাৰ শেষ শীতল যুদ্ধৰ কাৰণ আৰু ফলাফলৰ এইকেইটাই কাৰণ আছিল লাষ্টত অলপমান কাৰোবাৰ গণ্ডগোল হ'ব পাৰে নব্য আন্তৰ্জাতিক অৰ্থব্যৱস্থা দেই নব্য আন্তৰ্জাতিক অৰ্থব্যৱস্থা ঠিক আছে এইখিনি লিখিলে তোমালোকে ভাল নম্বৰ পাবা ওকে পলিটিকেলটো মই এনেও বৰিং পাওঁ তথাপিও তোমালোকক পঢ়াইছোঁ কথা নাই এইবাৰ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন এটা দিওঁ এইটো ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ মিখাইল গৰ্বাচেভৰ সংস্কাৰৰ নীতি সম্পৰ্কে লিখা আহিব পাৰে দেই এইটো ইম্পৰ্টেণ্ট মিখাইল গৰ্বাচেভৰ সংস্কাৰৰ নীতি সম্পৰ্কে লিখা এনচাৰ লিখা মিখাইল গৰ্বাচেভৰ সংস্কাৰৰ নীতি সম্পৰ্কে তলত লিখা আলোচনা কৰা হ'ল বুলি দিয়া এনেকৈ দিয়া আৰু এতিয়া লিখা এনচাৰ লিখা 1985 চনত 1985 চনত মিখাইল গৰ্বাচেভে সোভিয়েট সাম্যবাদী দলৰ সাধাৰণ সম্পাদক হিচাপে আধাৰিত হয় দাৰি তেওঁ শাসনভাৰ গ্ৰহণ কৰিয়ে মানে তেওঁ ৰাছিয়াৰ কৰিছিল নেকি শাসনভাৰ গ্ৰহণ কৰিয়ে সোভিয়েট সংঘৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ৰাছিয়া বুলি লিখিব নালাগে তেওঁ ডাইৰেক্টলি লিখা তেওঁ শাসনভাৰ গ্ৰহণ কৰিয়ে সোভিয়েট সংঘৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰৰ দুটা নীতিৰ উদ্ভাৱন কৰিছিল দুটা নীতিৰ উদ্ভাৱন কৰিছিল লিখিবা দেই আৰু বুজি ল'বা সেই নীতি দুটা হ'ল পেৰস্ত্ৰইকা পেটেকাৰে পে ৰ দন্তে সৈত পেট কাটে সৈত ষ্ট্ৰ তলত ৰকাত দিবা ইকা পেৰস্ত্ৰইকা PERESTRAIKA ইংলিছত লিখিলে হ'ব কোনো কথা নাই আৰু আনটো হ'ল গ্লাছনোষ্ট GLASNOST গ্লাছনোষ্ট এইবিলাক ভাষাবিলাকে বেলেগ আছিল না তেওঁলোকৰ গ্লাছনোষ্ট মন থাকিব না গ্লাছনোষ্ট পৰীক্ষাত মন থাকিব লাগিব দেই গ্লাছনোষ্ট পেৰস্ত্ৰইকা আৰু গ্লাছনোষ্ট গঠন এইবিলাক মন থাকিব লাগিব ফালে অৱস্থা মানে এইটো কি গ্লাছটো মানে মুক্ত অৱস্থা বা স্বচ্ছতা তেওঁৰ এই নীতিয়ে পশ্চিমীয়া ৰাজনৈতিক দৰ্শন আৰু মুক্ত অৰ্থনীতিৰ পথ মুকলি কৰে দাৰি দিয়া আৰু লগে লগে সোভিয়েট সংঘৰ লিখিছা লগে লগে সোভিয়েট সংঘৰ ওপৰত নিৰ্ভৰশীল অৰ্থনীতি লাহে লাহে পৰনিৰ্ভৰশীলতাৰ পিনে ধাবিত হৈছিল লিখিছা তাৰ মানে অৰ্থনীতিটো লাহে লাহে মানে কি হ'ল পৰনিৰ্ভৰশীলতাৰ পিনে ধাবিত হ'ল আৰু পৰনিৰ্ভৰশীলতা হৈ গ'ল আৰু এতিয়া লিখা পেৰাগ্ৰাফ চেঞ্জ তেওঁৰ নীতিৰ স্বচ্ছতাই আৰু ব্যক্তি স্বাধীনতাৰ সমানে বিভিন্ন জনগোষ্ঠীৰ লোক উৎসাহিত হৈ নিজ নিজ স্বাধীনতা দাবী উত্থাপন কৰে মানে নিজ নিজ স্বাধীনতাৰ দাবী উত্থাপন কৰে মানে তেওঁৰ নীতি স্বচ্ছতা পেৰাগ্ৰাফ চেঞ্জ কৰিছে তেওঁৰ নীতিৰ স্বচ্ছতাই ব্যক্তি স্বাধীনতাক সমানে বিভিন্ন জনগোষ্ঠীৰ লোকে উৎসাহিত হৈ নিজ নিজ স্বাধীনতাৰ দাবী উত্থাপন কৰে লিখিছা আৰু জাতীয়বাদ তথা বিচ্ছিন্নতা দাবী আন্দোলন মূৰ দাঙি উঠে আৰু জাতীয়বাদ বিচ্ছিন্নতাবাদী আন্দোলন মূৰ দাঙি উঠে লিখিছা এতিয়া লিখা তাৰ উপৰিও তেওঁৰ সংস্কাৰৰ আঁচনি সম্পৰ্কে যুক্তি সহকাৰে জনসাধাৰণৰ আগত প্ৰতিপন্ন নকৰাৰ ফলত তেওঁ জনসমৰ্থন হেৰুৱাই আৰু 1991 চনত তেওঁ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰাৰ লগে লগে সোভিয়েট সংঘৰ ভংগ হয় দাৰি লিখিছে দাৰি দিছা উপৰোক্ত আলোচনাখিনিৰ পৰা নিশ্চয়কৈ ক'ব পৰা যায় যে মিখাইল গৰ্বাচেভৰ সংস্কাৰ কাৰ্যসূচাই ওকে এইটো এনচাৰ শেষ ইয়াত মোটামুটি 4 বা 3 নম্বৰ আহে আৰু এইটো ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ ওকে পলিটিকেলৰ দুটা আজি ইম্পৰ্টেণ্ট কুৱেশ্যন দিলা আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন আহি আছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা মই ছায়েন্সৰ যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম বৰ্তমান টিচাৰ নাই তোমালোকক বুজাব লাগিব ছায়েন্সৰ গতিকে ছায়েন্সটো অলপমান মানে জটিল হ'ব মোৰ বাবে বুজোৱাটো গতিকে মই টিচাৰ আনি তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅ'টো দুখীয়া ছাত্ৰ ছাত্ৰীলৈ প্ৰেৰণ কৰা
যিসকলে টিউশ্যন ল'ব পৰা নাই অভাৱত আছে তেওঁলোকলৈ প্ৰেৰণ কৰা ভিডিঅ'টো যাতে তেওঁলোকে এটা নহয় এটা কুৱেশ্যন এনচাৰ পৰীক্ষাত লিখি থৈ আহিব পাৰে যেনেকৈ নহওক যেনেকৈ নহওক লিখি থৈ আহিব পাৰে যাতে ইয়াৰ পৰা লিখি বা ভিডিঅ'টো চাই মুখস্থ কৰিব লাগিব পইণ্টবিলাক ধুনীয়াকৈ দিছোঁ মই আৰু মোৰ হয়তো দুই এটা শব্দ ভুল হ'ব পাৰে তোমালোকে জাষ্ট শুদ্ধ কৰি ল'লেই হ'ল এতিয়া মই আকৌ কুৱেশ্যন এনচাৰ দিম কেইদিনমান পিছত মানে নেক্সট ভিডিঅ'ত দিমেই আৰু কিবা কিবি অসমীয়াত দিম ইংলিছৰো দিম গতিকে ইজিভাৱে বুজাম একেবাৰে সহজ সৰল ভাষাত বুজাম গতিকে এনচাৰবিলাক পাই যদি ভাল লাগিছে তলত এটা ভালকৈ কমেণ্ট দিয়া যে ভাল লাগিল আৰু আমাক লাগে কুৱেশ্যন এনচাৰ গতিকে আকৌ দিবলৈ মই চেষ্টা কৰিম জাষ্ট মই আজিৰ এইটো প্ৰথম ভিডিঅ' কুৱেশ্যন এনচাৰৰ দি দিলোঁ ঠিক আছে গতিকে আজিৰ ভিডিঅ'ত এইখিনি বহুত ভাগৰ লাগি গ'ল থেংক ইউ ফৰ